নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ নতুন বস্তু এটা কিনিবৰ কাৰণে, আপোনালোককো দেখাম। চাই থাককচোন আমি ক'লৈ আহিছোঁ, কি কৰিছোঁ। সোণাৰীলৈ আহিছোঁ, হিৰ' ডিলাৰলৈ। তাকে এখন স্কুটি কিনিবলৈ আহিছোঁ, চাই থাককচোন ভিডিঅ'টো। এয়া চাওক, সোণাৰী হিৰ' ডিলাৰ। ইয়াতে দেউতাক আগে অলৰেডি পঠিয়াই দিয়া হৈছিলে। দেউতাক কিনিবৰ কাৰণে, দেউতাক কাগজ পত্ৰ কৰিবৰ কাৰণে পঠালোঁ। ইয়াতে এতিয়া বনাই আছে, দেখাই আছোঁ আপোনালোকক। চাওকচোন, হিৰ' ডিলাৰ। ইয়াত চাবলৈ পাইছে হিৰ' ডিলাৰ। মানে আহা, এয়া চাওক, নতুন স্কুটি দেখাই আছোঁ আপোনালোকক। এয়া দেউতাই কিনি আছে, চব ভাল কৰি আছে। এইবিলাক চববিলাক লগাই ৰেডি কৰি দিছে। এইখন স্কুটি যোৱাকালি যে হিৰ' ডিলাৰলৈ গৈছিলোঁ এখন স্কুটি কিনিম বুলি। এই স্কুটিখন আনিলোঁ, চাওকচোন। এইখন হিৰ' হয়, হিৰ' জুম হয়। এই স্কুটিখন ভাল হয়, চলাবলৈ কমফৰ্ট, মাইলেজো ভাল দিয়ে। আৰু এইটো কালাৰটো মই ভাল পাওঁ কাৰণে এই কালাৰটো ল'লোঁ। আৰু আপোনাৰ মাইলেজো ধুনীয়া দেখায়। ইয়াত ডিছব্ৰেকৰ সুবিধা আছে, ধুনীয়াকৈ পানী থ'বলৈ ছিষ্টেম আছে, ব্লুটুথ কানেকশ্যন আছে। এখন বহুতেই ধুনীয়া আৰু মাইকী মানুহৰ কাৰণে বেছি সুবিধাজনক, কাৰণ বেছি ওখ নহয় আৰু বেছি গধুৰো নহয়। আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। মোৰ বহুত দিনৰ পৰা আশা আছিলে এখন হিৰ' কোম্পানীৰ বাইক চলাবলৈ, সেইবাবে এইখন লোৱা হ'ল। ইয়াতে আপোনাৰ ইয়াতে বক্সটো বহুত ডাঙৰ। আপুনি কিবা ভৰাওঁ বুলি কয়, বজাৰ সমাৰ কৰিবলৈ এখন সুবিধা হয়। মানে মাইকী মানুহৰ লাগতিয়াল বস্তু সকলোখিনি ইয়াতে ভৰাব পাৰে আপুনি। তেলৰ মাইলেজ ভাল দেখায় আৰু ব্লুটুথ কানেকশ্যন। আপুনি মোবাইলটো নোলোৱাকৈও মানে ইয়াত ব্লুটুথ কানেকশ্যন কৰি ল'লে আপুনি কথা পাতি যাব পাৰিব ফোনত ধুনীয়াকৈ। সেয়া আৰু যথেষ্ট ভাল, চলাবলৈ সুবিধা আৰু বেছি ওখ নহয়। এয়া চাওক, মই ধুনীয়াকৈ ঢুকি পাইছোঁগৈ, যিহেতুকে মই ইমান ওখ নহয়। এয়া ধুনীয়া ঢুকি পাইছোঁ আৰু ছোৱালী স্কুলত নিবলৈও এতিয়া সুবিধা। আপোনালোকেও ল'ব পাৰে হিৰ' জুম, আৰু মাইলেজ ধুনীয়া। এয়াই আপোনালোকৰ আগত দেখালোঁ, আপোনালোকে ভাল পাব যিহেতুকৈ। আৰু কম ডাউন পে'মেণ্টতো আপোনালোকে ল'ব পাৰে স্কুটিখন। বেছি ডাউন পে'মেণ্টো দিব নালাগে। ধুনীয়াকৈ মই আপোনালোকৰ আগত এপাক চলাই দেখাইছোঁ, চাব পাৰে। ছোৱালী লৈ ধুনীয়াকৈ সুবিধা কৰি যাব পাৰে। ছোৱালী আগফালে বহাওঁ বুলি ক'লেও বহাব পাৰে। তোমাৰ কেনেকুৱা লাগিছে স্কুটিখন? চলাবলৈ সুবিধা চাওক, মই ধুনীয়াকৈ ঢুকি পাইছোঁগৈ। আপোনালোকে ল'ব ইচ্ছা কৰিলে। হিৰ'খন বিৰাট ভাল স্কুটি হয়। আহা পাৰিবা? অঁ, এয়া ধুনীয়াকৈ উঠি ল'লে তাইও, মই উঠি ল'লোঁ। চাওক, এইটো হৰ্ণ হয়, হৰ্ণটোৰ ছিষ্টেমটো ভাল, ধুনীয়া হৰ্ণ বাজে। এয়া ষ্টাৰ্ট দিছোঁ এতিয়া, ব্ৰেকটো ধৰি। মিটাৰটো দেখিবলৈ যথেষ্ট ধুনীয়া। অঁ, মিটাৰটো দেখিবলৈ ধুনীয়া আৰু মাইলেজ খুব ভাল দিয়ে। সেইটো কাৰণে প্লাছ পইণ্ট হিৰ' ডিলাৰৰ মানে বাইকবিলাক, স্কুটিবিলাক যিহেতুকৈ। এবাৰ চলাই দেখাই দিয়া। চলাই দেখাইছোঁ, চাওকচোন। এইয়া আমাৰ স্কুটি চলাই আপোনালোকক দেখুৱাইছে স্কুটি চলাই, আৰু পিছফালে জীয়েকে ধুনীয়াকৈ মাকক ধৰি গৈছে। এয়া আপোনালোকৰ আগত চলাই দেখালোঁ অকণমান। অঁ, আপোনালোকে যদি ভাল পায়, বিচাৰে হিৰ' ডিলাৰ ল'ব, হিৰ'ৰ লগত কথা পাতি ল'ব। ওচৰতে ডিলাৰ আছে যদি, আমি সোণাৰী যিহেতুকৈ আমি সোণাৰীয়ে হয়, সোণাৰীয়ে স্কুটি লৈছোঁ। ডিলাৰত গৈ ভাল ব্যৱহাৰ তেওঁলোকৰো, আৰু ধুনীয়াকৈ আমাকো স্কুটিখন দিলে। এয়া আপোনালোকৰ আগত দেখালোঁ। ভালকৈ ৰিভিউ দিব নাজানো, নতুন ব্লগ আপোনালোকে আদৰি ল'ব। চেনেলটো যদি ভাল পায় চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।